আপুনি গুগল পে ব্যৱহাৰ কৰে নেকি? আপোনাৰ বাবে আছে এটা ভাল খবৰ। সহজে গুগল পেৰ পৰা 1 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব আৰু এই টকা পুনে পুনে আপোনাৰ একাউণ্টলৈ আহিব। কিন্তু কেনেকৈ জানিবলৈ চাওক এই প্ৰতিবেদন। অনলাইন ঋণ দিয়াৰ বাবে আপুনি মই ব্যৱহাৰ কৰা গুগল পে এটা ভাল আৰু সহজ মাধ্যম। গুগল পে ডিজিটেলৰ নতুন আঁচনিৰ আধাৰত এতিয়াৰ পৰা লেনদেনৰ উপৰিও ব্যক্তিগত লোন আগবঢ়াব এই মাধ্যমটোৱে। গুগল পেৰ জৰিয়তে আৰ্তজনক 1 লাখ টকা পৰ্যন্ত ডিজিটেল ব্যক্তিগত ঋণ প্ৰদান কৰা হ'ব। ঋণৰ লগত জড়িত বিভিন্ন তথ্য যেনে ঋণ কেনেকৈ ল'ব, কিমান পৰিমাণৰ ঋণ ল'ব, কিস্তি, প্ৰয়োজনীয় নথিপত্ৰ আৰু ঋণৰ চৰ্ত কি হ'ব আৰু এই সকলোবোৰ তথ্য আমাৰ এই প্ৰতিবেদনৰ যোগেদি জানিব পাৰিব। গতিকে আমাৰ এই প্ৰতিবেদনটো এটা শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গকো 1 লাখ টকা পৰ্যন্ত ঋণ পোৱাত সহায় কৰক। গুগল পে আৰু DMI অনলাইন ঋণ প্ৰদান কোম্পানী দুয়োটাই একলগ হৈ অংশীদাৰিত্ব কৰিছে আৰু এই অংশীদাৰিত্বৰ যোগেদি দুয়োটা কোম্পানীয়ে একেলগে গুগল পেৰ গ্ৰাহকক গুগল পে ডিজিটেল ব্যক্তিগত ঋণ আগবঢ়াব। এই ঋণৰ পৰিমাণ 1 লাখ টকা পৰ্যন্ত হ'ব। আপুনি এই ঋণ ল'ব বিচাৰিলে গুগল পেত আপোনাৰ একাউণ্ট থকাটো বাধ্যতামূলক। ইয়াৰ উপৰিও আবেদনকাৰীৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰীৰ বয়স ন্যূনতম 21 বছৰ হ'ব লাগিব। আবেদনকাৰী ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ হাতত বেংকৰ কাৰেণ্ট বেংক ষ্টেটমেণ্ট থাকিব লাগিব। আবেদনকাৰীৰ কাৰেণ্ট বেংক একাউণ্ট থাকিব লাগিব। গুগল পেত ঋণ ল'বৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল নম্বৰ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, আবেদনকাৰীৰ ফটো, ডমিচিয়েল প্ৰমাণপত্ৰ। গুগল পেৰ জৰিয়তে প্ৰদান কৰা ঋণ সৰ্বাধিক 3 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। এই সেৱা দেশৰ 15,000 পিন কোডত উপলব্ধ কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, এই ঋণ পাবলৈ আবেদন কেনেকৈ কৰিব? ঋণৰ বাবে আবেদনকাৰীয়ে অনলাইন ঋণ আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব।